welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' সৈতে সকলোকে জনাইছোঁ স্বাগতম। নামনিল আৰু টাইটেল চাইটো গম পাইছে নিশ্চয় এইটো কিহৰ ভিডিঅ' হয়। এইটো এটা ব্লগ হয় আৰু আজি হৈছে 23 তাৰিখ। বহুত দিনে ভিডিঅ' বনোৱা নাছিলোঁ। ভাবিলোঁ আজি এটা বনাওঁ ব্লগ। মানে আজিৰ পৰা আমাৰ গৰম বন্ধ দিছে। কাইলৈ 1 তাৰিখ মানে বন্ধ আৰু এমাহ বন্ধ থাকিব। চ' পুৰা ভিডিঅ' বনাই থাকিব পাৰিম। সেইকাৰণে আপোনালোকে এতিয়া পাই যাব আৰু ভিডিঅ' দেৰি নকৰোঁ আৰু চেলেঞ্জ ভিডিঅ' কিবাকিবি আপোনালোকৰ ওচৰলৈ দিবলৈ চেষ্টা কৰি যাম। চাই যাব ভিডিঅ'বিলাক মোৰ আৰু যিসকলে ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়া মোৰ নতুন নতুন আহিবলগীয়া ভিডিঅ'বিলাক সকলোকে প্ৰথমতে আপুনি পাব। এতিয়া টাইমটো হৈছে 11টা বাজিবলৈ 3 মিনিট আছে আৰু 11টাই বাজিবগৈ। এইমাত্ৰ ৰাতিপুৱা খাই ল'লোঁ ভাত খালোঁ আৰু তেনেধৰণেই কি কৰি যাওঁ পুৰা একদম দেখুৱাই যাম। সম্পূৰ্ণকৈ চাই যাব ভিডিঅ'টো শেষলৈকে। আজিৰ পৰা মই কাইলৈ বা পৰহিলৈকে ভিডিঅ'টো কণ্টিনিউ কৰি যাম, চাই যাব। এণ্ড যিহেতু মই একদিন ভিডিঅ' দিব পৰাও নাছিলোঁ, চ' ভাবিলোঁ গৰম বন্ধতে একেবাৰে দিম আৰু গৰম বন্ধটো মই কেনেধৰণে থাকোঁ তাকে চাব। আৰু এতিয়া মই অকণমান মোৰ বাৰ্থডেত যোনজোপা ফুল মই ৰুইছিলোঁ সেইজোপা অকণ দেখুৱাই দিওঁ, কাৰণ সেইজোপা মই আপোনালোকক দেখুৱাই থাকিম বুলি কৈছিলোঁ। চ' ব'লক এতিয়া চাই লওঁ আৰু ফুলজোপা। চ' মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। এইজোপা হৈছে ফুলজোপা, ধুনীয়াকৈ ডাঙৰ হৈছে। মোৰ বাৰ্থডে ভিডিঅ'টো যদি চোৱা নাছিলে তেন্তে চাই আহিবচোন, তেতিয়া আপোনালোকে পাৰ্থক্যটো গম পাব, মানে কিমানো ডাঙৰ হ'ল। এইয়া একদম তললৈকে আহি গৈছে, ভাল লাগে এনেকুৱা হেংগিং টাববিলাক। আৰু এটা ৰুলোঁ বাৰু, সেইটো দেখুৱাম, তাৰ আগতে এইটো চাই লওক। এইয়া ধুনীয়াকৈ তললৈ আহি গৈছে। তেতিয়া ইমানমান আছিলে নেকি, মোৰ ভালদৰে মনত নাই। ভিডিঅ'টো চাবচোন আপোনালোকে নিজেই গম পাই যাব পাৰ্থক্যটো। এয়া চাওক, ধুনীয়াকৈ আহি গৈছে তললৈ। আৰু হ'ব বাৰু, বহুত দিনো হোৱা নাই যিহেতু, ইমান কম দিনতে ধুনীয়াকৈ হৈ গৈছে। এইয়া সেইটো ইয়াকতে আছে আৰু এটা টাব আছে, সেইটো দেখুৱাইছোঁ ৰ'ব। ইয়াত ঘণ্টা ফুলটো ৰুইছিলোঁ, কিন্তু এইটো ফুলা নাই আজি মানে ৰ'দটো নাই ন এইকেইদিন, যিহেতু পূৰা বৰষুণ আৰু বানপানীত বহুতৰে মানে বহুত দিগদাৰ হৈছে আৰু বানপানীও হৈছে বহুত জেগাত। আৰু এইকেইদিন বৰষুণ দিছে কাৰণে এই ফুলজোপা ফুলা নাই। এইজোপা মানে বৰষুণত ইমান নুফুলে। সিদিনাখন বৰষুণ ইমানেই দিছিলে, মই ভিডিঅ' ক্লিপ এটা কৰি থৈছিলোঁ বাৰু, আপোনালোকক দিব পাৰোঁ নেকি বুলি। চাবচোন, মই জইন কৰি দিম এই ক্লিপটোৰ পাছতে। এনেধৰণে ভিডিঅ'টো মই কণ্টিনিউ কৰি যাম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। মই মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু লগতে দুটা ড্ৰয়িং লৈ আহিছোঁ, দেখুৱাই দিম। কালি কৰিছিলোঁ, কেনেকুৱানো হৈছে আপোনালোকে চাব। এণ্ড দেখুৱাই দিম বুলি ভাবিছোঁ। আলহী আছিলে, গৈছেহে মাত্ৰ। চ' আৰু আপোনালোকক এটা বস্তু কোৱাই নাই, ক'ম বাৰু, অকণমান লাহেকৈ ক'ম দিয়ক। আৰু এইকেইটা চাই লওক। আৰু গাইজ, এইটোৱে হৈছে ড্ৰয়িংটো। মই ইমান ভালদৰে আঁকিব নাজানো, যিমান পাৰোঁ সিমান চেষ্টাই কৰোঁ। মানে মই ইমান ভালদৰে নাজানো, তথাপিতো ট্ৰাই কৰিছোঁ আৰু আঁকিবলৈ। কেনেকুৱা হৈছে তথাপিতো আপোনালোকে ক'বচোন বাৰু। আৰু মই মানে কালাৰ এইবিলাক বস্তু ভাল পাওঁ আৰু সেইবাবেই মই ড্ৰয়িংটো কৰিলোঁ। আৰু পিছফালে এনেকুৱাকেই কৰিছোঁ। আৰু যদি এইটো কেনেধৰণে কৰিছোঁ জানিবলৈ বিচাৰে তেন্তে ক'বচোন বাৰু আপোনালোকে। আৰু দুইটা ড্ৰয়িং এই দুটাই, আৰু আকৌ এবাৰ দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বলৈ নাপাহৰিব। যিমান পাৰোঁ সিমান চেষ্টা কৰি সেইটো ড্ৰয়িং আঁকিছিলোঁ। এইটো কালি আঁকিছিলোঁ, আৰু কেনেকুৱা লাগিছে ক'ব। আকৌ আপোনালোকক অকণমান দেৰি মূৰত আকৌ লগ পাই আছোঁ। এতিয়া বহুত সময়ৰ মূৰত আপোনালোকক লগ পাইছোঁ। এয়া হৈছে গৌৰী, আপোনালোকেতো চিনি পায়। আৰু এতিয়া আমি কাপোৰ কানি এটা পিন্ধি লৈছোঁ আমি দুজনী। এণ্ড মানে আজি চেলেঞ্জ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, যিহেতু ভিডিঅ' দিয়া নাছিলোঁ। চ' চেলেঞ্জ ভিডিঅ'টো এই ভিডিঅ'টোৰ আগত যাব। চ' এতিয়া আমি বনাই লওঁ। চ' তাৰপিছত আপুনি বনাই অহাৰ পাছত আপোনালোকক লগ পাই আছোঁ। এইমাত্ৰ জাষ্ট আমাৰ ভিডিঅ'টো কমপ্লিট হ'ল বনাই। চ' আমি দুজনীয়ে কৰিলোঁ। সেইটো ভিডিঅ' যদি এতিয়ালৈকে চোৱা নাই, ডেছক্ৰিপশ্যনতে লিংক আছে, চাই ল'ব। আৰু অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। বাই। অলপ সময় হ'ল, এতিয়া মানে সেই ভিডিঅ'টোকে এডিট কৰি আছিলোঁ, এডিট কৰিলোঁ, কৰা হ'ল। এতিয়া আপলোড দিয়া নাই বাৰু, দিম। আপোনালোকে আকৌ এবাৰ কৈ দিছোঁ, যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই চাই ল'ব। ডেছক্ৰিপশ্যনতে মই লিংক দি দিছোঁ, আপোনালোকে চাই ল'ব। অকণমান দেৰিকৈ আকৌ আপোনালোকক লগ পাইছোঁ। আৰু আপোনালোকক এটা কথা কোৱাই নাছিলোঁ, বা আহি আছে, বা পাবহি আৰু বেছি সময় নাই, দেৰি লাগিব বাৰু অলপ সময়, গধূলি পাবহি। চ' মই সেইটোৱে কোৱা নাছিলোঁ কথাটো। চ' চাই যাব ভিডিঅ'টো। এতিয়া বাজি গ'ল, কেইটা বাজিছে মই কৈছোঁ, 4:07 হৈছে। আৰু বেলিটো একদম পূৰা পোহৰ ইয়াত পৰি গৈছে। মই দেখুৱাই দিওঁ, ব'লক চাই লওঁ। আৰু এইয়া পূৰা একদম ৰ'দটো আহি গৈছে, পূৰা ৰ'দটো পৰিছে। মই ব্ৰাইটনেছটো বঢ়াই দিছোঁ বাৰু এতিয়া অকণমান, একেবাৰে কমি আছিলে, ভিতৰত থকিছিলোঁ যে। আৰু একদম পূৰা ৰ'দটো এতিয়া ওলাই আহিছে, একদম ৰ'দটো ওলাই গৈছে। সেয়া পূৰা একদম ৰ'দটো পৰি আছে।
পুৰা ৰ'দটো পৰি গ'ল আৰু তাকে অকণমান দেখুৱাই দিছোঁ আৰু ৰ'দটো পুৰা ওলাই গৈছে অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া গৈ আছোঁ মানে বা আহি আছে ন চ' সেইফালে গৈ আছোঁ বাক আনিবলৈ আগবঢ়াই আৰু এইফালে আমাৰ ৰাস্তাটো এইফালে চাওক একেবাৰে পানী একেবাৰে ৰাস্তাতে উঠিয়ে গৈছে আৰু এইটো আমাৰ ঘৰ আৰু এইফালে ৰাস্তাটো একেবাৰে উঠি গৈছে আৰু এইটো হৈছে নতুন ৰাস্তাটো এইফালে দুটা ৰাস্তা হৈছে আৰু এইটো আমাৰ পিয়াংচু আহিছে লগতে আৰু ইয়াত চাওক পানী গোটেই আৰু আমাৰ পেংচুৱে নোৱাৰিলেও সি নোৱাৰে তথাপিতো মানে বা আহিছে বুলি সি একদম বেগটো দাঙি মানে একেবাৰে ভিতৰলৈ লৈ যাবলৈ বিচাৰিছে আৰু আপোনালোকে চাওকচোন এতিয়া আপোনালোকক একেবাৰে বহুত দেৰি মূৰত পাইছোঁ আৰু এতিয়া খাবলৈ লৈছোঁ আমুল কুল এটা আকৌ এতিয়া এইটো এটা খাওঁ আৰু ভাল লাগে মই বাৰু খাই ভাল পাওঁ আপোনালোকে কেনে পায় ক'বচোন আৰু গাইছে একদম একেবাৰে ভাত খোৱাৰ সময় লগ পাইছোঁ এতিয়া মায়ে এয়া বনালে বা আহিছে বুলিয়ে পটল কাৰী বনালে আৰু বহুত ভাল পাওঁ আমি খাই আৰু মাছো আছে লগতে দাইল তাৰপাছত খাই লওঁ গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে কালি সেয়াই দেখুৱালোঁ এয়া বায়ে বনাইছে বুটৰ চব্জি বহুত টেষ্টিকৈ বায়ে বনাইছে মই এইটো খাই বহুত ভাল পাওঁ আৰু লগতে পনীৰো দি দিছে আৰু এইফালে অকণমান লৈছোঁ আচাৰ আমৰ আচাৰ খাই মই বহুত ভাল পাওঁ আৰু এয়া ৰাতিপুৱা খাই লওঁ আৰু তাৰপিছত একেবাৰে আপোনালোকক অলপমান দেৰিকৈহে লগ পাম হে গাইজ আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ গুড আফটাৰনুন ঘপককৈ মৰ্ণিং ক'বলৈকে ধৰি গৈছিলোঁ এতিয়া বাজিলে 12:45 হৈছে আৰু এতিয়া ৰাতিপুৱাই আপোনালোকক সেয়া দেখুওৱা তাৰপিছত একো দেখুওৱা হোৱাই নাই জাষ্ট এতিয়া গা পা ধুই আজৰি হৈছোঁ আৰু তেনেকৈ আছিলোঁ খালোঁ তাৰপিছত মাহীহঁত আহিছিলে তাৰপিছত আছিলোঁ আৰু মানে বৰমাৰ ভণ্টি মাহীহঁত আহিছিলে চ' আছে বাৰু এতিয়াও ইমান ভালকৈ মানে বেকগ্ৰাউণ্ড চাউণ্ড শুনিব পাৰে কথা পাতি আছে চ' আৰু ভাবিছোঁ এতিয়াৰ পৰা মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰি যাওঁ এণ্ড ৰাতিপুৱা সেয়াকে দেখুৱালোঁ বায়ে বহুত ধুনীয়াকৈ বনাইছিলে চব্জিটো ভাল লাগিছিলে খাবলৈ এনেধৰণে ভিডিঅ'টো কণ্টিনিউ কৰি যাম আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু অকণমান পাছত আপোনালোকক আকৌ লগ পাই আছোঁ এতিয়া আপোনালোকক একেবাৰে ৰাতি লগ পাইছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম বুলি কৈছিলোঁ যদিও মই তেনেকৈ কণ্টিনিউ কৰি থাকিব নোৱাৰিলোঁ কাৰণ মিউজিকৰ এক্সাম আছে কাইলৈ চ' সেয়াই প্ৰেক্টিচ কৰি আছিলোঁ এতিয়া ৰাতি ভাত খাবলৈ লৈছোঁ আৰু এয়া কি আছে মই অকণমান দেখুৱাই দিওঁ ইয়াতে আছে মাছ আৰু এইফালে অকণমান চিকেন লৈছোঁ মই আৰু এইফালে মাছ ফ্ৰাই এয়া চিম্পলকৈ আৰু এইফালে ভাত চ' আজি এয়া খাই লওঁ আৰু চ' আপোনালোকক একেবাৰে ৰাতিপুৱাহে লগ পাম গুড মৰ্ণিং এভৰিৱান আৰু আজি হৈছে আকৌ নেক্সট ডে আজি আকৌ কৰিছোঁ আজি হৈছে 2 জুন আৰু ৰাতিপুৱা এতিয়া কৰিছোঁ আজি আছে মিউজিকৰ এক্সাম আৰু কালি সেইকাৰণে মই ইমান ভিডিঅ'টো কৰি থাকিব নোৱাৰিলোঁ কাৰণ এক্সাম থাকিলে মানে দিগদাৰ হয় ন তেনেকৈ কৰি থাকিবলৈ কাৰণ অকণ প্ৰেক্টিছো কৰিব লাগে আজিও ইমানকৈ কৰি থাকিব নোৱাৰিম এতিয়া মই হাৰমনিয়ামখনকৈ অকণমান প্ৰেক্টিচ কৰি আছিলোঁ এতিয়া দেখুৱাই দিছোঁ আৰু তেনেধৰণেই আকৌ এক্সাম দিব লাগিব গহপুৰত দিব লাগিব মই এবাৰ PP1ৰ এক্সাম দিম আৰু চ' এতিয়া মই একেবাৰে আপোনালোকক এক্সামৰ পৰা আহি পোৱাৰ পাছতহে লগ পাম আজি দিনটো একেবাৰে আপোনালোকৰ ওচৰত এতিয়াহে ওলাইছোঁ দিনটো ৰাতিপুৱা 9টাতে গ'লোঁ মিউজিকৰ এক্সাম আছিলে ৰাতিপুৱা আপোনালোকক কৈছিলোঁ বাৰু কিন্তু তেনেকৈ মুখখন দেখুৱাই বুলি কোৱা নাছিলোঁৱেই চ' এতিয়াহে কৰিছোঁ আহিলোঁ 9টাৰ পৰা আছিলে আৰু 10টাৰ পৰা আপোনালোকৰ হ'ল দুটামানত ঘৰ পাইছোঁহি আৰু তাৰপিছত অলপমান ইমান বেছি মাথা বিষাইছিলে আজি যিহেতু ইমান গৰম পৰিছে আৰু আহি মেলি মুখ হাত ধুই ফ্ৰেছ হৈ ভাত পানী খাই একেবাৰে আপোনালোকক এতিয়া লগ পাইছোঁ 4:30 বাজিছে চ' এতিয়াৰ পৰা আকৌ অকণমান ভিডিঅ'টো কণ্টিনিউ কৰি যাম কালিও ইমান ভালদৰে কৰিব নাপালোঁ কাৰণ মানে কালি মই কৰিব নোৱাৰিলোঁ কাৰণ মই কালি মানে প্ৰথমতে ৰাতিপুৱাটো অকণমান কৰিলোঁৱেই তাৰপিছত দুপৰীয়া মিউজিক স্কুল যোৱাৰ আগত মানে কৰিবলৈ অকণ দিগদাৰ হয় আৰু যিহেতু এক্সাম পাইছিলে অকণমান মানে প্ৰেক্টিচো কৰিব লাগিছিলে আগদিনাখনতো নকৰিলে নহয় আৰু মই কৈ দিছোঁ মই হাৰমনিয়ামৰ দিছোঁ এক্সাম এণ্ড PP1ৰহে এইবাৰ মই প্ৰথমবাৰ দিছিলোঁ চ' ভালেই হ'ল আৰু বজাবলৈ দিছিলে তাৰপিছত ঠিকেই সুধিলে গৈছে আৰু ভালে আৰু এতিয়া মই এটা কাপ নুডলছ লৈ আনিছিলোঁ স্কিনত দি দিছোঁ মানে এনেধৰণে দি দিছোঁ কাৰণ বহুত দিনৰ মূৰত আজি পালোঁ খাবলৈ মানে
আমি গড়পুৰৰ পৰা আহি থাকোঁতে তাৰপিছত বিশালত সোমালোঁ, তাৰপিছত কিনিলোঁ। মানে খোৱা মোৰ বহুত দিন হ'ল, তাৰপিছত খোৱাই নাছিলোঁ। তাৰপিছত আজি পালোঁ আৰু এইটো ফ্লেভাৰটো মানে অকণমান বেলেগ হয়, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এতিয়া ভাবিছোঁ কাপ নুডলছটো বনাওঁগৈ, অকণমান দেখুৱাম কেনেধৰণেনো বনাওঁ। চ' চাই দিব ভিডিঅ'টো শেষলৈকে। মানে মই এইবিলাকে অকল দেখুৱাই দিছোঁ আৰু কাৰণ মোৰ ভিডিঅ'টো কালিৰ পৰা আজি ইমানকৈ কৰা নহ'লে, সেইবাবে এইখিনিকে দেখুৱাইছোঁ। চাব ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মানে মই এতিয়া মোক ফাৰ্ষ্ট পানী গৰম কৰিব লাগিব। চ' মই পানীখিনি যেতিয়ালৈকে গৰম কৰোঁ তেতিয়ালৈকে আপোনালোকক মই কি ক'মান মানে আজি উঠা এক্সামলৈ যাওঁতে উঠিছোঁ। চ' আপোনালোকক মই এনেধৰণে দি দিম, ফটোকপি আপোনালোকে চাই লওক আৰু তেতিয়ালৈকে মই পানীখিনি গৰম কৰি লওঁগৈ। চ' আপোনালোকে চাওক। এইটো এক্সাম যাবলৈ মানে বাহিৰত বহি আছিলোঁ আৰু এতিয়া আমি ক্লিক কৰিছিলোঁ আৰু এই কপিয়ে দি দিছোঁ মোৰ মিউজিক স্কুলৰ ফ্ৰেণ্ড কেইজনীৰ লগত। চাওক আৰু এইটোৱে হৈছে পেকেটটো, দেখুৱাই দিছোঁ। ভিতৰত মই কি পাইছোঁ এইটোকে দেখুৱাই দিম বুলি ভাবিলোঁ আৰু যিহেতু মই আপোনালোকক দেখুৱাইছিলোঁ। এয়া এনেধৰণেই থাকে আৰু সকলো মানে কাপ নুডলছত থাকেই আৰু লগত এনেকুৱা এখন চামুচ পাইছোঁ, ফৰ্ক এখন পাইছোঁ মানে। আৰু এতিয়া মই পানীখিনি মই দেখুৱাই দিম এতিয়া কেনেধৰণে মই কৰিলোঁ। এয়া পূৰা গৰম পানী, চাওক মোৰ কেমেৰাটোতে একেবাৰে হেৰি হৈ গৈছিলে। পূৰা গৰম পানী লৈ লৈছোঁ আৰু এতিয়া ইয়াতে দি দিম আৰু একেবাৰে হোৱাৰ পাছত আপোনালোকক দেখুৱাম। আৰু গাইজ হৈ গ'ল, 3 মিনিট থৈ দিলেই হ'ল আৰু। চ' থলোঁ। এয়া এতিয়া কেনেকুৱানো হয় খাবলৈ মই পাছতহে আপোনালোকক ক'ম। আৰু এতিয়া খাবলৈ লৈছোঁ আম। এয়া দেৰিকৈ মানে আৰু একেলগতে নহয়, হ'ল সময়। তাৰপিছত এতিয়া দেখুৱাইছোঁ আম খাবলৈ লৈছোঁ। এয়া কিনা আম বাৰু। আৰু কাপ নুডলছটো বহুত টেষ্টি আছিলে, খাবলৈ ভাল লাগিল খাই। আৰু গাইজ সেইটোৱে আছিলে ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। একেবাৰে আপোনালোকক নেক্সট ভিডিঅ'তহে লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।